হে গাইজ, আজি আমাৰ ঘৰত বনাইছিল ছাগলী মাংসৰ ৰেচিপি। তো কেনেকৈ বনাইছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাত দিলে হালধি, তেল, পিঁয়াজ এনেকৈ দি সানি ল'লে আৰু কেৰাহীটো বহাই দিয়াৰ পিছত তাত তেল দিলে আৰু মিক্সিত পিচি লোৱা মছলাখিনি তাত কেৰাহীত দি অলপ সময় ভাজি ল'লে। ভাজি লোৱাৰ পিছত দেৰি নকৰি মাংসখিনিও দি দিলে তাতে। দিয়াৰ পিছত এনেকৈ অলপ সময় ঢাকনি দিলে। তেতিয়া অলপ সময় ৰঙচুৱা হোৱাৰ পিছত তাত আলুখিনিও দি দিলে। আলুখিনি দিয়াৰ পিছত অলপমান নিমখ দি আৰু অলপমান লাৰি দিলে। লাৰি দিয়াৰ পিছত ঢাকনিখন দি আৰু ভাজি দিলে আৰু ভাজি দিয়াৰ পিছত তাত পানী দিলে। অলপ পানী দিয়াৰ পিছত এনেকৈ লাৰি থাকিলে আৰু ইয়াৰ ফাইনেল লুক। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফাইনেল লুকটো কেনে হৈছে কমেণ্টত জনাব। বাই।